হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত আপেল বা আইফোন এই ইয়াৰ বিষয়ে মই কেইটামান কথা আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ, যিকেইটা মোৰ মনত আহিছে মই ক'ম বুলি ভাবি আছোঁ। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ, যিহেতু আপোনালোকেতো জানেই যদি মোৰ ৰেগুলাৰ ভিউৱাৰ হয় যে মই মাজে মাজে কিছুমান টপিক যিটো মোৰ মনত আহে তেনেকুৱা টপিকবোৰৰ বিষয়ে মই ডিছকাছ কৰি ভাল পাওঁ আৰু ডিছকাছ কৰিব বিচাৰোঁ। চ' আজিও এনেকুৱা এটা টপিক যিটো এপল আইফোন বা আইফোন যাক আমি কওঁ সেইটোৰ বিষয়ে কিছুমান কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই আজি আপোনালোকৰ আগত এপল আইফোন বিষয়ে কিছুমান কথা বা কি আৰু কিছুমান কথা যিবোৰ কথাই মানে মোক আকৰ্ষিত কৰে বা আকৰ্ষিত নকৰে তেনেকুৱা কিছুমান কথাও মই আপোনালোকৰ আগত ডিছকাছ কৰিম। এতিয়া ফোন এটা কিনোতে ফোনটো চিলেক্ট কৰা চবৰ এটা নিজৰ চইচ থাকে। মানুহে আইফোন কিনিব নে এণ্ড্ৰইড কিনিব। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই গোটেই এণ্ড্ৰইডৰ মাজত আপেলে অকলে টক্কৰ দি আছে। সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা। এণ্ড্ৰইডৰ বহুত কোম্পানী আছে, কিন্তু আপেলৰ বছৰত অকল 4টা ফোনহে ওলায়। কিন্তু সেই 4টা ফোনৰ কাৰণে মানুহে ইমান পাগল হৈ থাকে। মানুহে লাগিলে লাখ কওক আপেল বেয়া হয় বাৰু, আপেলৰ কিছুমান ক্ষেত্ৰত প্ৰব্লেম, আপোনাৰ দামো হয় বা ধৰি লওক আপোনালোকৰ ইয়াত কিছুমান পাৰ্চেছ কৰিব লাগে বা ইয়াত বহুত কি আৰু এণ্ড্ৰইডৰ নিচিনা যিবোৰে এণ্ড্ৰইড ইউজ কৰে তেনেকুৱা ধৰণৰ সুবিধা হয়তো নাপাব পাৰে আপেলত। এপলৰ ধৰি লওক 4টা ফোনৰ কাৰণে গোটেই বছৰটোত মানুহে ৰৈ থাকে। ছেপ্টেম্বৰ মাহৰ যেতিয়া লঞ্চ হ'ব সেইকেইটা দিনত মানুহে পূৰা আগ্ৰহেৰে ৰৈ থাকে আৰু বুকিঙৰ কাৰণে নেৰা নেপেৰা হৈ যায়। বুকিং লঞ্চ কৰাৰ পিছত আপেলখন পাবলৈ দিগদাৰী হয়। এনেকুৱা টাইপৰ এটা ক্ৰেজিনেছো আছে, আৰু সেই ক্ৰেজিনেছটো আপেলে বজাই ৰাখিব পাৰিছে, হয়তো সেইকাৰণে মাৰ্কেটত টিকি আছে। কিন্তু এণ্ড্ৰইডতো বছৰেকত কিমান ফোন ওলায় এইটোতো হিচাপে কৰিব নোৱাৰি। এণ্ড্ৰইডৰ এটা কোম্পানী ভিভ', অ'প', ৰিয়েলমি কিমান হাজাৰটা ফোন ওলায় ক'ব নোৱাৰি। কিন্তু তাৰ মাজতো আপেলে অকল এণ্ড্ৰইডক টক্কৰ দি আছে। আপুনি আইফোন কিনে নে এপল কিনে সেইটো আপোনাৰ চইচ, কিন্তু যদি আপুনি আপেলৰ বিষয়ে মই আজি কিছুমান এনেকুৱা কথা দুটামান ক'ব বিচাৰিছোঁ যিকেইটা হয়তো আপোনালোকে জানে, তথাপিও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হয় যে আপোনালোকে আপেলৰ দাম বেছি, কিন্তু দাম বেছি হ'লেও ইয়াত কিছুমান আপোনাৰ ফিচাৰ পায়। যেনেকৈ ধৰি লওক আপোনাৰ মেইনলি ক'বলৈ যদি যাওঁ ইয়াৰ কেমেৰাৰ কোৱালিটি, যদি আপুনি ফোনেৰে ব্লগিং কৰে মই ক'ব বিচাৰিছোঁ যে আপেলতকৈ ভাল হয়তো কেমেৰা ফোন নহ'ব। দুই এটা ফ্লেগশ্বিপত ফোন আছে ভিভ' বা চেমচাঙৰ, কিন্তু সেইবোৰেও মোৰ মতে ধৰি লওক আপেলৰ নিচিনা কোৱালিটি হয়তো দিব পাৰে নোৱাৰে, অলপ সম্ভৱ। কিন্তু ইয়াত ধৰি লওক কেমেৰা কোৱালিটি বুলি ক'লে অকল যে জুমটোৱে হ'ব বা জুম কৰি দেখুৱাই থাকিলে বহুতে এই জুমটো ইমান দূৰলৈ যায়, এপেলৰ ইমান কম, আৰু বা ধৰি লওক মেগনিফাইং কৰি কিছুমানে দেখায় বহুত ভাল মেগনিফাইং আহে। কিন্তু মই বিচাৰোঁ অকল জুমটোৱে বা জুমটোৰ দ্বাৰাই জুমটো বেছিকৈ কৰিলে যে সেই ফোনটোৰ কেমেৰা কোৱালিটি দি বেষ্ট হ'ব সেইটো নহয়। আৰু আপেলৰ আইফোনৰ যিটো বেক কেমেৰা তাতকৈ হয়তো ভাল কোৱালিটি কেমেৰা আপোনালোকে নাপাব। সেইকাৰণে মেক্সিমাম 90%, 90তকৈ ওপৰ পাৰ্চেণ্টে যিবোৰে ফোনৰ দ্বাৰা ব্লগিং কৰে সিহঁতি আইফোনে ব্যৱহাৰ কৰে। নহ'লে তাহাঁতিতো ইমান বুৰ্বক তাহাঁতৰ পইচা থকাও বহুত বেছি পইচাও আছে ব্লগিং কৰিবলৈ, সিহঁতি আইফোনে কেলৈ ইউজ কৰে। বাট সিহঁতে জানে যে আইফোনৰ ভিডিঅ'ৰ কোৱালিটি ইজ দি বেষ্ট। আৰু আইফোনৰ কিছুমান বস্তু ধৰি লওক এণ্ড্ৰইডৰ লগত তুলনা কৰা নহয়। যেনেকৈ ধৰি লওক আইফোনৰ বেটেৰীটো কমে 3200 mAh বুলি ক'লে মানুহে হয়তো সেইটো ফোন ল'ব নিবিচাৰে, কাৰণ ভাবিব পাৰে যে বেটেৰীটো কিমান দিন চলিব পাৰে, নচলিব পাৰে, সোনকালে শেষ হৈ যাব, ইমান কম বেটেৰী ল'বলৈ কি কৰিম।
কিন্তু আপুনি বিশ্বাস কৰক আইফোনৰ অপটিমাইজেশ্যনটো ইমানেই ভাল যে আপোনাৰ সেই বেটেৰীটো আপোনাৰ এণ্ড্ৰইডৰ 4000 বা 4500ৰ MS বেটেৰীতকৈ বেছি চলে হয়তো আৰু এটা কথা এতিয়া হাৰ্চটো লৈ কিছুমানে এতিয়া এণ্ড্ৰইডৰ 120 হাৰ্চ আছে এতিয়া আইফোনৰ 15 নতুন যিটো 15 সিৰিজ লঞ্চ হৈছে সেই 15 সিৰিজ মানে যিকেইটা মানে তলৰ মডেল 15 প্লাছত সেইকেইটা এতিয়াও 60 হাৰ্চ দিছে এতিয়া বহুতে সেইটো তুলনা কৰে কিন্তু এপলৰ আপুনি 60 হাৰ্চটো ইউজ কৰকচোন আপুনি 60 হাৰ্চটো এণ্ড্ৰইডৰ 120 হাৰ্চতকৈ একো গুণেই কম নহয় ডেফিনেটলি অলপতো ভাল হ'ব বেটাৰ হ'ব কিন্তু আপুনি 60 হাৰ্চত যেতিয়া ইউজ কৰিব আপুনি এইটো ফিলিংছ সাধাৰণতে কমেই কৰিব যে এইটোত আপুনি 60 হাৰ্চ আছে নে 120 হাৰ্চ আছে আৰু ছিকিউৰিটিৰ ক্ষেত্ৰতো আইফোন ইজ দ্য বেষ্ট আইফোনটো মানুহে ছিকিউৰিটিৰ কাৰণে আপোনাৰ যদি ইম্পৰ্টেণ্ট ডাটা ইম্পৰ্টেণ্ট ডকুমেণ্ট থাকে সেইখিনি সদায় আপোনাৰ ছেফ হৈ থাকে আইফোনত আৰু আইফোনৰ এনেকুৱা আৰু কিছুমান এনেকুৱা কথা আছে যিবোৰ মই আপোনালোকক ক'লে হয়তো মানে আপোনালোকে কি ভাবে নাজানে হয়তো কিছুমান এণ্ড্ৰইড লাভাৰ হ'ব পাৰে সিহঁতে এণ্ড্ৰইড লাভাৰে সেইটো বেয়া পাব পাৰে আইফোনৰো কিছুমান ডিছকুৱালিটি আছে ডিছকুৱালিটি নথকা নহয় কিন্তু সেই বিষয়ে মই আপোনাক দুই এটা কথা লাষ্টত ক'ম কিন্তু প্ৰথমতে যিহেতু মই আইফোনৰ মানে কিখিনি প্লাছ পইণ্ট আছে কি কাৰণে মানুহে লয় কি কাৰণে মানুহে ল'বলৈ ৰৈ থাকে এতিয়া ছেপ্টেম্বৰ মাহত ধৰি লওক আপোনাৰ আইফোন প্ৰতি বছৰ ছেপ্টেম্বৰ মাহত আইফোন মানে লঞ্চ কৰে এইবাৰো ৰিচেণ্টলি আপোনাৰ ছেপ্টেম্বৰ মাহত 15 সিৰিজৰ আইফোনখিনি লঞ্চ কৰিলে কিন্তু সেইখিনিৰ কাৰণে মানুহে কিমান দিনৰ পৰা অপেক্ষা কৰি ৰখি আছে হয় নহয় বাৰু কথাটো আপোনাৰ আৰু এটা কথা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে আইফোনৰ যিটো ফোন কোৱালিটি থাকে বা সেইটো ফোন কোৱালিটি আহিছে কেমেৰা কোৱালিটি থাকে সেইটো আপোনাৰ বছৰে বছৰে একেই থাকে অলমষ্ট একেই থাকে আপুনি আজি 5 বছৰ পিছত যদি কেমেৰা কোৱালিটিটো আইফোনৰ এইটো একেই পাব অলমষ্ট একেই পাব কিন্তু এণ্ড্ৰইডৰ ঘাইকৈ মানে মই মিডিল ৰেঞ্জৰ একদম ফ্লেগশ্বিপ লেভেলতো মই নাজানো বাৰু এইটো ক'বলৈ জানে কিন্তু মিড ৰেঞ্জত যিবোৰ 30-40-50 হাজাৰ টকাৰ মিড ৰেঞ্জৰ ফোন পায় আপুনি প্ৰথম কিনোতে যেতিয়া আপুনি কেমেৰা কোৱালিটিটো যেনেকুৱা থাকে নহয় আপুনি যেতিয়া আপডেট কৰি যাব 2-3 বছৰ হোৱাৰ লগে লগে সেই কেমেৰা কোৱালিটিটো কিন্তু কমি যায় সেইটো ডেফিনেটলি কমি যায় কাৰণ সেইটো মই নিজে প্ৰমাণ পাইছোঁ আৰু এনেকুৱা হয়তো বহুত কোৱালিটি আছে যিকেইটা মই হয়তো কৈ আপোনালোকৰ আগত শেষ কৰিব নোৱাৰিম যেনেকৈ আৰু এটা কথা হৈছে ৱাটাৰপ্ৰুফ হয় কি আইফোন ৱাটাৰপ্ৰুফ হয় বা ডাষ্ট ৰেজিষ্টেণ্ট এইটো সকলোৱে জানে মই এতিয়া কিছুমানে ক'ব বিচাৰে যে এণ্ড্ৰইডতো আছে বহুত ফোন তেনেকুৱা আপোনাৰ যিটো ৱাটাৰপ্ৰুফ হয় কিন্তু এণ্ড্ৰইডৰ ৱাটাৰপ্ৰুফ আৰু আইফোনৰ ৱাটাৰপ্ৰুফৰ মাজত কিছুমান অকণমান হ'লেও পাৰ্থক্য আছে এণ্ড্ৰইডৰ ফোনটো আপুনি যিমান ফুট তললৈকে নিব পাৰিব মানে আইফোনটো তাতকৈ বেছি তলত সেইটো আপোনাৰ সুৰক্ষিত থাকে অৱশ্যে ইয়াৰ কাৰণে কোনো ৱাৰেণ্টি বা গেৰাণ্টি মানে আইফোনে নিদিয়ে সেইকাৰণে আপোনালোকে পানীত পাৰিলে ইউজ নকৰাটোৱে ভাল কিন্তু আইফোনৰ ৱাটাৰপ্ৰুফটো এণ্ড্ৰইডতকৈ ডেফিনেটলি অলপ বেছি হয় মানুহে বহুতে ব্লগিং কৰোঁতে মই দেখিছোঁ আইফোনত থৈ দি কৰে বৰষুণতো কৰিছে পানীটো পৰিছে পানীৰ তলতো পৰিছে কিন্তু সেইবোৰো হোৱা নাই আৰু এটা কথা মই ইয়াৰ মাজতে কৈ দিওঁ যে আইফোনত কিছুমানে মাজে মাজে দেখুৱাই যে এইটো প্ৰব্লেম হৈছে বা আইফোন নিকিনিব এনেকুৱা কিছুমান কথা মাজে মাজে ওলাই থাকে আৰু আমি ভিডিঅ'টো দেখিবলৈ যাওঁ আইফোন 13 আমুকটো প্ৰব্লেম হৈছে আইফোনৰ 14 আমুকটো প্ৰব্লেম হয় স্ক্ৰীনৰ প্ৰব্লেম মই এটা কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে যিকোনো ইলেক্ট্ৰনিক আপুনি অকল ফোনৰে কথা কোৱা নাই টিভি হওক ফেন হওক মাইক্ৰ'ৱেভ হওক যিকোনো ইলেক্ট্ৰনিক বস্তু আপোনাৰ লাখটাত এটা হয়তো মেনুফেকচাৰ প্ৰব্লেম হ'বই পাৰে ইয়াত কোনেও গেৰাণ্টি দিব নোৱাৰে আপুনি লাগিলে যিমান দামৰে ইলেক্ট্ৰনিক বস্তু কিনক চব বস্তুৰে প্ৰব্লেম মানে কি এইটো তাহাঁতি গেৰাণ্টি দিয়ে তথাপিও লাখটা কোটিটা তাতে মেনুফেকচাৰ হয়তো তাত কিবা এটাত হয়তো কিবা অকণমান প্ৰব্লেম হয় সেইটো অকল আইফোন বুলিবলৈ এণ্ড্ৰইড বা যিকোনো ইলেক্ট্ৰনিক বস্তুত হ'ব পাৰে আইফোন যদি চব মানুহে বেয়াই পোৱা হ'লে বা বেয়া বুলি ভবা হ'লে
এই ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে বা এমাজনৰ অফাৰৰ কাৰণে অফাৰত আইফোন ল'বলৈ মানুহে কেতিয়াও ইমান উৎসাহ বা আগ্ৰহেৰে ৰৈ নাথাকিলেহেঁতেন। কথাটো হয় নহয় বাৰু কওকচোন? আপোনালোকে কি ফোন লয় সেইটো আপোনালোকৰ কথা, চবৰে নিজৰ চইচ থাকে, ইয়াত কোনেও জোৰ কৰিব নোৱাৰে। হয়তো কিছুমানে আইফোনতকৈ এণ্ড্ৰইডটো ভাল পাব পাৰে, কিছুমান ক্ষেত্ৰত হয়তো ভাল হ'ব পাৰে বা সুবিধাও হ'ব পাৰে মানে ইউজ কৰিবলৈ, বা সদায় যদি মানুহে এতিয়া আজি ইমান বছৰ এণ্ড্ৰইড ইউজ কৰি আহি আছে, পটকৈ আইফোনলৈ তাহাঁতি ট্ৰেন্সফাৰ হ'ব নিবিচাৰে, বা হ'লেও সেইটো তাহাঁতি সুবিধাজনক নাপাব পাৰে, বা ইউজ কৰিবলৈ তেনেকুৱা ধৰণৰ এণ্ড্ৰইডৰ নিচিনা সুবিধা নাপাব পাৰে। কিন্তু সেই বুলিয়ে নহয়, এইটো নহয় যে আইফোনটো বেয়া। কিন্তু আপোনালোকে ধৰি লওক যিটো ফোন ইউজ কৰি ভাল পায়, এণ্ড্ৰইড যদি ফোন ইউজ কৰি ভাল পায়, আপুনি এণ্ড্ৰইডে ইউজ কৰি থাকক, সেই তাত একো বেয়া নহয়। এণ্ড্ৰইড যে বেয়া সেইটো কথা নহয়। আইফোনৰ কিছুমান মানে ধৰি লওক সৰু সুৰা হ'লেও বা ডাঙৰ হ'লেও প্ৰব্লেম আছে, যিকেইটা বিষয় মই এতিয়া আপোনালোকক আইফোন এটা বেয়া কৰিবলৈ যদি আইফোন এটা যদি বেয়া হয়, সেইটো কিন্তু আপুনি ছাৰ্ভিচ চেণ্টাৰ দিব লাগিব, য'ত ত'ত ভাল কৰা নহয়। আৰু ছাৰ্ভিচ চেণ্টাৰ তাৰ মানে যিকোনো পাৰ্টছৰে দামটো বহুত হয়, সেইটো যোনে ফটকৈ এফৰ্ড কৰিব নোৱাৰে। সেইটো এটা হৈছে আইফোনৰ বিগ ডিছএডভান্টেজ মানে। আৰু আইফোনৰ মানে কি, আইফোনৰ ছাৰ্ভিচ চেণ্টাৰ ঘাইকৈ সৰু এৰিয়াবোৰত মানে সৰু ডিষ্ট্ৰিক্টবোৰত, যেনেকৈ আমাৰ ডিব্ৰুগড় বা মোক এনেকুৱা কিছুমান বহুত জিলা আছে বা সৰু সৰু ডিষ্ট্ৰিক্ট আছে, মেক্সিমামতে আপোনাৰ আইফোনৰ ছাৰ্ভিচ চেণ্টাৰ পোৱা নাযায়। সেই আইফোনৰ ছাৰ্ভিচ চেণ্টাৰ চিটিবোৰত, যেনেকৈ মেট্ৰপলিটান বা চিটি বা ডাঙৰ ডাঙৰ চিটিবোৰত আইফোনৰ ছাৰ্ভিচ চেণ্টাৰ নিশ্চয় থাকে, কিন্তু সৰু সৰু চিটিবোৰত বা সৰু সৰু জিলা বা সৰু সৰু জেগাত আপোনাৰ আইফোনৰ ছাৰ্ভিচ চেণ্টাৰ হোৱা নাই, বা আপুনি ইয়াত বেয়া হ'লে পটকৈ ঠিক কৰিব নোৱাৰে, সেইটো আকৌ আপুনি বাহিৰলৈ পঠিয়াব লাগিব বা তালৈ লৈ যাব লাগিব, খৰচ পাতি বহুত আছে। এইটো কিন্তু আইফোনৰ এটা বহুত ডাঙৰ প্ৰব্লেম। ইয়াৰ বাহিৰেও আইফোনত আপুনি ধৰি লওক যিকোনো এপছ সোনকালে ডাউনলোড কৰিব লাগে, বহুতখিনি এপছ ধৰি লওক আপোনালোক পাৰ্চেছ কৰিব লাগে। আৰু আইফোনত আপুনি যিকোনো চাৰ্জাৰে চাৰ্জ দিব নোৱাৰে, ইয়াত নিজৰ চাৰ্জাৰে লাগিব চাৰ্জ দিবলৈ। এনেকুৱা কিছুমান প্ৰব্লেম আছে। আইফোনটো কেতিয়াবা হিটো হয় সোনকালে, এনেকুৱা কিছুমান সৰু সুৰা প্ৰব্লেম আছে। সৰু সুৰা নহয়, অলপ ডাঙৰে প্ৰব্লেম। যিয়ে নহওক, তথাপিও এইকেইটা প্ৰব্লেম থাকিলেও আৰু দুই এটা সৰু সুৰা প্ৰব্লেম থাকিব পাৰে। কিন্তু যদি আপুনি ভাবে, যদি আপুনি ব্লগিং বা কেমেৰাৰ কাৰণে বা ব্লগাৰ হয়, যিকোনো ব্লগিং কৰিব বিচাৰে, যদি মোবাইলৰ থ্ৰুৱেদি, মই ভাবোঁ আইফোনতকৈ বেষ্ট একো ফোন নাই। স্পেচিয়েলি আইফোনৰ বেক কেমেৰা ইজ ট্ৰুমেণ্ডিয়াছ। বাৰু যি কি নহওক, মোৰ কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে নাজানো, কিন্তু আইফোনটো দামীও হয়, সেইকাৰণে আইফোন কিনিবলৈ আপোনালোকৰ সেই সামৰ্থ্যও থাকিব লাগিব। এনেকুৱা নহয় যে পইচা নাই, আপোনালোকে আইফোন এটা কিনি ল'লে আৰু চলালে আৰু ভাল হৈ যাব, সেইটোতো নহ'ব বাৰু। কিন্তু মই ইয়াৰ যিকোনো মানে ধৰি লওক এডভান্টেজ বা কি কাৰণে আইফোন লোৱা যায়, সেই কিছুমান কথা মই আপোনালোকৰ আগত কৰিবলৈ চেষ্টা কৰিলোঁ। মই যিহেতু মোৰ কিছুমান কথা যিবোৰ মনত আহে, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আগতে কৰিছোঁ আৰু আগলৈ কৰি যাম। এনেকুৱা ভিডিঅ'বোৰ মোৰ চাই আপোনালোকে কেনেকুৱা ভাল পায় নে নাপায়? যদি ভাল পায়, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ লগত আকৌ আহিম। আজিলৈ ইমানতে, বাই বাই।